Hello guys, welcome to my YouTube channel. আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমি গৈ আছো ডিৰাকত এখন কাজদহা পাতিছে। তো তাত কাজদহা খাবৰ কাৰণে আৰু আপোনালোকক দেখুৱাম কাজদহা কেনেকুৱা হয়। বহুতে হয়তো কাজদহা কি নাজানে, কেনেকৈ পাতে হয়তো নাজানে। তো কাজদহা খাবলৈ গৈ আছো আজি আমি। তো আহি পাই গ'লো ডিৰাক চাৰিআলি আৰু এফালেদি সোমাই যাব লাগিব। এফালেদি সোমাই গৈ আমি কাজদহা স্থলীত পাম। তো গাইজ আমাৰ মানে অলপ গধূলি হৈ গ'ল, আমি ৰাস্তাত ক'ৰবাত সোমালোঁ মানে এতিয়া আহি পাই গ'লোঁ। ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব আৰু এইফালে সোমাই যাব লাগিব। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ দহাকাজস্থলীত আৰু বহুত মানুহ হৈছে। এইফালে ইয়াত পথাৰত দিয়া হৈছে দহাকাজ আৰু এইফালে ভকতসকলে মানে ভকতসকলৰ কাম কৰি আছে, যি ধৰ্মীয় ৰীতি নীতি হয় ভকতসকলৰ। তো তেওঁলোকে ভকতসকলে কৰি আছে। তো গাইজ ইয়াতে দিয়া হৈছে দহাকাজ আৰু বহুত মানুহ দেখিছোঁ। আমাৰ প্ৰণৱ ভাই কি চাইছা? খোলা কোনখন খোলা? আমি 143 খোলা বিচাৰিব লাগিব। তো মানে গাইজ খোলা মানে হ'ল পাকঘৰ। এই কাজদহাত সকলোকে একোটাকৈ পাকঘৰ দিয়া হয় অস্থায়ীভাৱে, মানে নিজে ৰান্ধি বাঢ়ি খাবৰ কাৰণে, আৰু তাক খোলা বুলি কোৱা হয়। এয়া আমাৰ চিনাকি ককাইদেউ এজন লগ পাই গ'লোঁ, কলীয়া গাই। কি ইয়াত দেখোন নাই একো। তো গাইজ চাৰিওফালে মানে মানুহ আৰু এখন পথাৰৰ মাজতে এনেকৈ কাজদহা মানে অনুষ্ঠিত কৰা হয়। তো এই চিনাকি বৌহঁতক লগ পালোঁ, এইখনে খোলা। এয়া কেৰাহী পাতি থকা হৈছে। ঠিক আছে, ঠিক আছে। তো গাইজ এনেকৈ মানে কাজদহাত আহিলে প্ৰতিখন গাঁৱৰ মানুহ লগ পোৱা যায় আৰু খুব ভাল লাগে। এটা সামাজিক পৰম্পৰা মৰাণ মটক জনগোষ্ঠীৰ। তো এনেকৈ খুব এনজয় কৰা হয়। আমি মানে এখন খোলা বিচাৰি আছোঁ, তো বিচাৰি পাই গ'লোঁ। তো এয়া আমাৰ মানে এই প্ৰণৱ ভাইৰ চিনাকি মামীহঁতক লগ পাই গ'লোঁ। ভাল কি দহাকাজ খাবলৈ আহিলে? এইফালে চিনাকি মানুহ লগ পাই গ'লোঁ। তো গাইজ আমি মানে বিচাৰি ফুৰিছোঁ এখন খোলা। তো গাইজ বিচাৰি পাই গ'লোঁ খোলাখন, আৰু এইফালে ৰেডি কৰি আছে ৰান্ধনীসকলে। এইফালে মানে কিবা কিবি হৈ আছে। কি হৈছে এইফালে হাঁহ গুচাই আছে, এইফালে চব্জি কাটি ৰেডি হৈ গ'ল আৰু ভাত সিজি গ'ল। এইফালে ভাত সিজাই আছে। খাবলৈ যিমানে মজা ধোঁৱা লগত ন। আমাৰ নিচাদৈ এজন লগ পালোঁ চিনাকি। কেনেকুৱা লাগিছে? ভালে লাগিছে আজি দহাকাজ খাই। ঠিক আছে। এইফালে ভাত সিজি আছে, ভাত সিজাই আছে, আৰু এইফালে হাঁহ পুৰি থকা হৈছে। বঢ়িয়া। আৰু এয়া আমাৰ মামী বহুত ভাল লাগিছে আজি দহাকাজ খাই। ভাল লাগিছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। কেনেকুৱা লাগিছে? মোৰ বঢ়িয়া। ক'ৰ পৰা আহিছে? শদিয়াৰ পৰা আহিছে কাজদহা খাবলৈ। ভাল লাগিছে? ভাল লাগিছে। ঠিক আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ক'ৰ পৰা আহিছে? শদিয়াৰ পৰা আহিছে খুৰাহঁতে, খুৰীহঁতে, বৰমা চবে শদিয়াৰ পৰা আহিছে। ভাল লাগিছে? সেইফালে টোপোলা ভাত আমি খাবলৈ আহিম দেই। এই ভাইটিটো হাঁহ পুৰি আছে, পাৰিছা ভাইটি? খাই কৈ দিয়া। কি খাইছা তুমি? আঙুৰ খাইছা? ভাত নোখোৱা?
তো গাইজ ইয়াত মানে মানুহে ভিৰ কৰিছে এইটো ষ্ট'ৰ ৰুম মানে ভঁৰাল ইয়াৰ পৰাই খোৱা বস্তু যিমান লাগে তো ইয়াৰ পৰাই নিছে আৰু নিজৰ নিজৰ খোলাত মানে নিজৰ পাকঘৰত মানুহে বনাই খাইছে তো সেইকাৰণে মানুহে ইয়াত ভিৰ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে কওক ভালে লাগিছে ভাল লাগিছে বহুত ভাল গাঁৱতে দহা গাছ এখন হৈছে আৰু ন মৃতকৰ আত্মাই শান্তি পাওক হয় হয় সদগতি পাওক হয় হয় সেইটো কামনা কৰিছোঁ আৰু ঠিক আছে কেনেকুৱা ভাল ন ভাল আহিলোঁ এইফালে তো গাইজ কাজদহা বুলিলে এক বেলেগ পৰিৱেশ মানে মেলাৰ দৰে পৰিৱেশ আৰু এনেকৈয়ে মহিলাসকলে দোকান দিবলৈ আহে আৰু বিভিন্ন ধৰণৰ বস্তু যেনেকৈ বাদাম খেজুৰ আৰু এইবিলাক যিবোৰ দেখিছে তামোল পাণকে আদি কৰি ফল মূল সকলোবোৰ বস্তু পোৱা যায় এক মেলাৰ দৰে পৰিৱেশ হয় খুব ভাল লাগে আৰু কিবা এটা হয় ভাল লাগে কেতিয়াবা মানে বিক্ৰী নহ'লে ভাল নালাগে আৰু বিক্ৰী হ'লে ভাল লাগে আৰু পৰম্পৰা দহা কাজৰ দোকান দিয়াটো মেইন ইখন গাঁও সিখন গাঁও যথেষ্ট মানুহ লগ পাওঁ কেনেকুৱা বিক্ৰী বাটা বিক্ৰী বাটা ভালে বৰ ভালে ন পাছলৈহে কি হয় দেই ডেকা জীয়ে দেখিলে মাতি দিব লাগে বাদাম খা কৈ দিব লাগে কৈ দিবা আগত লগত লৈ আহিবা দেই দুজনীমান লগত যে লগত দুজনীমান লৈ আহিবা আমাক লগে নধৰে কোনো কেলৈ লগ নধৰিব ধৰিব নহয় লৈ আহিবাচোন হয় ন চিনাকি ভণ্টি বুলি কৈ দিবা ঠিক আছে বিক্ৰী বাটা কেনেকুৱা বেয়া দেই আজি হয় নেকি কেনেকুৱা লাগিছে ভালে লাগিছে দেই ভাল লাগিছে কেনেকুৱা লাগিছে বাইদেউ ভাল লাগিছে ভাল লাগিছে আপোনাৰ চেনেলটোৰ নাম মোৰ চেনেলটোৰ নাম সন্তোষ যাদৱ ঠিক আছে ছাবস্ক্ৰাইব কৰিবা কেনেকুৱা লাগিছে কওক ভালে লাগিছে কিজানি কিবা ক'ব কওক এইফালে আমাৰ হাঁহ কাটি আছে আমি 6টা কাটিছোঁ এইফালে হাঁহ 6টা হাঁহ কটা দেখুওৱা হৈছে এইটো 6টা দে এইফালে চফা কৰি আছে ক'ৰ পৰা আহিছে আমি থাপাবাৰী গাঁৱৰ হয় ওচৰৰে হয় হলি মানে হয় হয় আপোনাৰ ইয়াত মৰিগাঁৱলৈকে আছে ইয়াত মৰিগাঁৱৰ পৰাও আহিছে হয় ইয়াতে একেলগতে চবে হয় কিনো ক'ম আমাৰ মানে এতিয়া কি কৰিব নো এতিয়া বতৰ বেয়া ধোঁৱা খাই এতিয়া এইটো খাই যাম আৰু হয় হয় ধোৱাৰ লগতে মাংস খাব ধোঁৱাৰ লগতে মাংস খোৱা হ'ব ভাল লগত ঠিক আছে বঢ়িয়া হাঁহ কাটি থকা হৈছে ন হাঁহ চাফা কৰিছোঁ এয়া ঠিক আছে ভণ্টি কেতিয়া আহিলা দিনতে আহিলো দিনতে আহিলে আমাৰ চিনাকি ভণ্টি এজনী বিয়াক চাৰিআলিৰ হয় আপুনি মোক কেনেকে চিনি পালে কেনেকৈ চিনি নাপাওঁ ভণ্টিয়ে চিনি পায় খাই ভালে লাগিছে ভাল লাগিছে কেতিয়া আহিলা হ'ল ৰাতি দিনতে অহা ইয়াত আগত এবাৰ আহি গ'লোঁ তথাপিও কিমান কি হৈছে চাব আহিলোঁ আগবাঢ়ি আছো হয় তো এয়া মানে আমাৰ চিনাকি খুৰা এজন লগ পালোঁ আমাৰ নিজৰে খুৰা হয় কেনেকুৱা লাগিছে খুৰা ভাল লাগিছে সমাগম বহুত বেছি ইয়াত অলপ কিছু অসুবিধা আছে যদিও ভাল লাগিছে এইফালে নহৰু গুচাই আছে হাঁহৰ কাৰণে চব্জি বনাব লাগে অঁ ঠিক আছে কেনেকুৱা লাগিছে এনেই মই আজি প্ৰথম দেখিছোঁ এইটো অঁ ক'ৰ হয় ক'ৰ পৰা আহিছে ঘৰ মেঘেলা এইফালে হাঁহ মাৰি আছোঁ ক'ৰ পৰা আহিছে আমি বাগজানৰ পৰা আহিছো বাগজানৰ হয় একদম ভাল লাগিছে আজি হয়। যাদৱক লগ পাই ইমান ভাল লাগিছে নিজেই নাজানো খালি আমাৰ সৰু ভাইটি আজি দহা কাজ হৈ গৈছে এতিয়া হৈ আছে এতিয়া বনাই আছে দেখিছে নহয় কিমান ধুনীয়াকৈ বনাই আছে যাতে তাৰ আত্মায়ো অলপমানে সদগতি পায় তো গাইজ আমিও আশা কৰোঁ যিসকল মৃতকৰ ইয়াত মানে বিয়া হৈছে কাজ মানে শ্ৰাদ্ধ পতা হৈছে তো তেওঁলোকৰ আত্মাই যাতে সদগতি লাভ কৰে আৰু সকলো ৰাইজ যাতে সন্তুষ্ট হৈ খাই বৈ ঘৰলৈ উভতি যায় বতৰ অলপ বেয়া গতিকে সকলোৱে সোনকালে কৰি আছে তো গাইজ আমাৰ কাৰণে মানে ভাত ৰেডি কৰি আছে আৰু বহি লওঁ তো ভাতটো খাওঁ তাৰপাছত বাকীবোৰ দেখা যাব তো গাইজ ফাইনেলি মানে আমি য'ত ভাতটো খাম তাত ভাত ৰেডি হৈ গ'ল আৰু খাবৰ কাৰণে আমি বহিছোঁ ইতিমধ্যে কওক মামী কিবা কিবি কেনেকুৱা হৈছে খানাটো মাংসটো নিজে নিজে বেছিকৈ ল'লে যেন পাইছোঁ
ৰাধনীজনে বেছিকৈ ল'লেতো অলপ হয় ন ৰং চঙীয়া ৰাতি আন্ধাৰ গমগমীয়া বঢ়িয়া বঢ়িয়া তো গাইজ মানে খাই বৈ ৰেডি হৈ গ'লোঁ আৰু এইফালে গান গালে আমাৰ খুৰা এজনে ভাল লাগিলে তো ফাইনেলি আমি ঘৰ যাব ওলাইছোঁ আৰু খাই বৈ চব শেষ হ'ল ৰাইজো গৈ আছে গাইজ কাজ ধৰা কেনেকৈ পাতে দেখুৱালোঁ আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ইমানে ধন্যবাদ আকৌ এটা ভিডিঅ'ত পুনৰ লগ পাম বাই বাই